আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ফেক্টৰীৰ আন এটা ভিডিঅ' লৈ। তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইখন আপোনালোকৰ এনসাৰ शीट যাক আপোনালোকৰ OMR Sheet বুলি কোৱা হয়। তো এইখন আপোনালোকে কেনেকৈ ফিলআপ কৰিব, কাৰণ আপোনালোকে জানে যে আপোনালোকৰ এনসাৰ शीटে আপোনালোকৰ কষ্টখিনি প্ৰকাশ কৰিব। আপোনালোকে যি দিনে ৰাতিয়ে কষ্ট কৰি আছে এই কষ্টসমূহ এই এনসাৰ शीटৰ জৰিয়তে প্ৰকাশ পাব। যদি আপোনালোকে এই এনসাৰ शीटখনত কিবা ভুল কৰে, কিবা সৰু ভুল কৰে, এই ভুলে আপোনালোকৰ বহুত পস্তাবলগীয়া হ'ব পাৰে। তো আপোনালোকে এইখন কেনেকৈ ফিলআপ কৰিব লাগিব এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই কম। আপোনালোকে ক'ত লিখিব লাগিব, ক'ত ৰোল নম্বৰ লিখিব লাগিব, কেনেকৈ লিখিব লাগিব, গোটেইখিনি বস্তু মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক বুজাই দিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা লগতে আপোনালোকে যদি মোৰ চেনেলত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। আপোনালোকৰ সুবিধাৰ অৰ্থে মই বিভিন্ন ধৰণৰ আপডেটসমূহ প্ৰথমতে দি থাকোঁ এই চেনেলটোৰ জৰিয়তে, আৰু আগন্তুক দিনতো দি থাকিম বুলি আশা ৰাখিছোঁ। তো পলম নকৰাকৈ বেছি কথা নকৈ বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মন কৰক, এতিয়া আপোনালোকৰ এনসাৰ शीटত লিখিবলগীয়া প্ৰয়োজনীয় বস্তুখিনি কি যদি আপোনালোকে ইয়াতে চাই আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত। আপোনালোকৰ প্ৰথমতে ৰোল নম্বৰটো লিখিব লাগিব, ইয়াতে দেখিবলৈ পাইছে। আপোনালোকৰ টেষ্ট বুকলেট নং, তো আপোনালোকৰ যিটো কুৱেশ্যন পেপাৰ দিয়া থাকিব তাত যে নাম্বাৰ দিয়া থাকিব সেইটো লিখিব লাগিব। তাৰপিছত আপোনালোকৰ চেণ্টাৰ কোড যদি আছে সেইটো লিখিব লাগিব। তাৰপিছত আপোনালোকৰ পেপাৰ কোড যদি আছে সেইটো লিখিব লাগিব। তাৰপিছত আপোনালোকৰ লিখিব লাগিব আপোনালোকৰ যিটো কুৱেশ্যন টেষ্ট বুকলেট দিব সেই বুকলেটৰ সিৰিজটো লিখিব লাগিব। তো আপোনালোকে ইয়াতে গোটেইকেইটা বস্তু দেখিবলৈ পাইছে। ওৱান বাই ওৱান আপোনালোকে গুৰুত্ব সহকাৰে লিখিব লাগিব। তো এতিয়া কথা হ'ল আপোনালোকে মন কৰক প্ৰথমতে ৰোল নম্বৰলৈ। এতিয়া ৰোল নম্বৰখিনি আপোনালোকে দেখিবলৈ পাইছে, মই এক্সাম্পল হিচাপে আপোনালোকে দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এনেকৈ আপোনালোকে ৰোল নম্বৰখিনি লিখিব লাগিব। প্ৰথমতে আপোনালোকৰ ৰোল নম্বৰখিনি এডমিটত চাই ল'ব। চাই এডমিটৰ পৰা আপোনালোকে চাই আপোনালোকৰ প্ৰথম ওপৰৰ বক্সখিনিত লিখি দিব যিখিনি আপোনালোকে দেখিবলৈ পাইছে। যিখিনি বৃত্ত আকাৰে দিয়া নাম্বাৰটো আছে, আপোনালোকৰ চাৰ্কেলৰ ভিতৰত যিখিনি নাম্বাৰ আছে, আপোনালোকৰ প্ৰথমত 3 আছে, তেনেহ'লে আপোনালোকে 3টো বিচাৰি সেই 3টো আপোনালোকে ফিলআপ কৰি দিব লাগিব। তাৰপিছত যিটো থাকিব আপোনালোকৰ ঠিক সেনেদৰে ফিলআপ কৰিব লাগিব। ঠিক তেনেদৰে তাৰপিছত যিটো থাকিব ঠিক সেনেদৰে সেইটো বিচাৰি ফিলআপ কৰিব লাগিব। এনেদৰে আপোনালোকৰ ৰোল নম্বৰটো ফিলআপ কৰিব, আপোনালোকে ভুল নকৰিব কিন্তু। তাৰপিছত আপোনালোকৰ টেক্সট বুকলেট নং, টেক্সট বুকলেটত আপোনালোকৰ কি নাম্বাৰ আছে ঠিক ৰোল নম্বৰৰ দৰে আপোনালোকে এইটো ফিলআপ কৰিব লাগিব। প্ৰথমতে আপোনালোকে বক্সটোত লিখিব নাম্বাৰ কেইটা, তাৰপিছত আপোনালোকে তলৰ বৃত্তৰ ভিতৰত থকা নাম্বাৰ কেইটা আপোনালোকে কলমেৰে ফিলআপ কৰিব। তাৰপিছত আপোনালোকৰ পেপাৰ কোডটো আপোনালোকে লিখিব। ঠিক তেনেদৰে আপোনালোকে ইয়াতে পেপাৰ কোডটো ফৰ এক্সাম্পল হিচাপে আপোনালোকক মই দেখুৱাই আছোঁ, ঠিক আপোনালোকে তেনেদৰে লিখিব। তাৰপিছত আপোনালোকে চেণ্টাৰ কোড কেইটা লিখিব ঠিক তেনেদৰে। পিছত আপোনালোকৰ টেক্সট বুকলেট সিৰিজ, এই সিৰিজটো হ'ল আপোনালোকৰ এল হ'ব পাৰে, কিউ হ'ব পাৰে, পি হ'ব পাৰে, যিয়ে নহওক কিয় আপোনালোকৰ কুৱেশ্যন পেপাৰৰ ওপৰত সেই লেটাৰটো সেই সিৰিজটো আপোনালোকৰ দিয়া থাকিব। সেই সিৰিজটো চাই আপোনালোকে এলটো হ'লে এলটো ফিলআপ কৰিব, কিউ হ'লে কিউ ফিলআপ কৰিব, আপোনালোকৰ যি থাকিব সেইটো ফিলআপ কৰিব। তো আপোনালোকে যিদৰে দেখিবলৈ পাইছে স্ক্ৰীনত মই দেখাই আছোঁ আপোনালোকক ৰোল নম্বৰ, টেক্সট বুকলেট নং, তাৰপিছত আপোনালোকৰ পেপাৰ কোড, চেণ্টাৰ কোড, তাৰপিছত আপোনালোকৰ টেক্সট বুকলেট সিৰিজটো যিটো আছে এইটো আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকৰ একজেক্টলি এনেকুৱা নহ'ব পাৰে, আপোনালোকৰ এইখিনি বস্তুৱে থাকিব কিন্তু বেলেগকৈ থাকিব পাৰে। যেনেকৈ ৰোল নম্বৰটো থাকিল, তাৰপিছত আপোনালোকৰ টেক্সট বুক নাথাকি আপোনালোকৰ সিৰিজো থাকিব পাৰে। তো আপোনালোকে এইখিনি ধৈৰ্য সহকাৰে আপোনালোকে মনোযোগেৰে পঢ়ি তাৰপিছত আপোনালোকে লিখিব লাগিব। এতিয়া কথা হ'ল আপোনালোকৰ সেইখিনি ফিলআপ কৰা হৈ গ'ল, এতিয়া আপোনালোকৰ কুৱেশ্যন এনচাৰখিনি কৰিব লাগিব। কিন্তু তাৰ লগতে আপোনালোকে মন কৰিবলগীয়া কথাটো হ'ল যে আপোনালোকৰ যি এনসাৰ शीट আছে তাৰ তলফালে আপোনালোকে মন কৰিব। তলফালে মন কৰিলে দেখিবলৈ পাব আপোনালোকৰ দুটা ঠাইত সিগনেচাৰ কৰিব লাগিব। প্ৰথম বক্সটোত আপোনালোকে নিজে সিগনেচাৰ কৰিব লাগিব, কিন্তু সেকেন্ড বক্সটোত আপোনালোকৰ যিটো ইনভিজিলেটৰ থাকিব এক্সামৰ সেই ইনভিজিলেটৰ সিগনেচাৰ কৰিব লাগিব। তো আপোনালোকে এই কথাটো ভালকৈ মনত কৰিব। যদি আপোনালোকৰ ইনভিজিলেটৰে সিগনেচাৰ নকৰে, কিবা কাৰণত যদি পাহৰি যায়, তেতিয়াহ'লে আপোনালোকৰ এনসাৰ शीटটো ইনভ্যালিড হ'ব। তো আপোনালোকে ইনভিজিলেটৰক কৈ আপোনালোকৰ সিগনেচাৰটো ইয়াতে লৈ ল'ব। দেখিবলৈ পালে আপোনালোকৰ এনসাৰ शीटটো কেনেকৈ ফিলআপ কৰিব লাগিব, আপোনালোকৰ ৰোল নম্বৰ তথা টেক্সট বুকলেট সিৰিজ আপোনালোকে কেনেকৈ ফিলআপ কৰিব লাগিব, গোটেইখিনি বস্তু দেখিবলৈ পালে, বুজিবলৈ পালে। এতিয়া কথা হ'ল আপোনালোকৰ এক্সাম শেষ হ'ল, আপোনালোকে গোটেইখিনি কুৱেশ্যন এনসাৰ কৰিলে। তো আপোনালোকে যেতিয়া উলিয়াই আহিব এক্সাম হলৰ পৰা আপোনালোকৰ এটেন্ডেন্সত সিগনেচাৰ কৰি আহিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা আপোনালোকে যাতে আপোনালোকৰ যিটো টেক্সট বুকলেট যিটো আপোনালোকৰ কুৱেশ্যন পেপাৰ আছে সেইটো যাতে আপোনালোকে লৈ নাহে। আপোনালোকে লৈ আহিলে আপোনালোকে এক্সামৰ পৰা ডিছকুৱালিফাই কৰি দিয়া হ'ব। আপোনালোকে এইটো আপোনালোকৰ এনসাৰ शीटৰ লগত আপোনালোকে জমা দি আহিব লাগিব। এইখিনি আছিল গুৰুত্বপূৰ্ণ কথা আজিৰ এই ভিডিঅ'টোত। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে তথা অলপ হ'লেও উপকৃত হৈছে। তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। এক্সামৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকক মই যিমান পাৰোঁ সহজভাৱে জনাই দিবলৈ চেষ্টা কৰিম।